নমস্কাৰ ইত্যাদি এ টু জেডৰ সমূহ দৰ্শকক মই বিনীতাই স্বাগতম জনাইছোঁ ইত্যাদি এ টু জেডৰ এটি বিশেষ অনুষ্ঠান শিপাৰ সন্ধান আৰু সেই শিপাৰ সন্ধানত আজি আমি উপস্থিত হৈছোহি নলবাৰী জিলাৰ অময়াপুৰত শিপাৰ সন্ধান অনুষ্ঠানটিত আমি কিছুমান এনে বিশেষ ব্যক্তিৰ লগত আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ বা আজিও আহিছোঁ আমি আপোনালোকৰ আগত চিনাকি কৰাই দিবলৈ আহক তেন্তে আমি চিনাকি হওঁ সেই বিশেষ ব্যক্তিজনৰ লগত নমস্কাৰ নমস্কাৰ নালাগে ইয়াতে বহু নেকি ইয়াতে ভাল হৈছে নালাগে ইয়াতে বহু ভাল লাগিছে আহক ঠিক আছে পানীকে লগ মই আপোনাৰ লগতে ঘৰত ৰ'ব কওকচোন বাৰু ক'ৰ পৰা আহিল কি কাৰণত আহিল কওক ইত্যাদি এ টু জেডৰ তৰফৰ পৰা আহিছোঁ এটি অনুষ্ঠান আছে শিপাৰ সন্ধান বুলি তাত আমি বিশেষ ব্যক্তি কিছুমানৰ সৈতে আমি দৰ্শকসকলক পৰিচয় কৰাই দিওঁ আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম জয়ন্ত ডেকা দেউতাৰ নাম আনন্দীৰাম ডেকা ঘৰ অময়াপুৰ জিলা নলবাৰী অসম সমাগত ৰঙালী বিহু আৰু আমি বিভিন্নজনৰ মুখত আমি গম পাইছোঁ আপুনি বিহুৰ লগত জড়িত আপুনিনো কেনেকৈ বিহুৰ লগত জড়িত সেই বিষয়ে অকণমান জনাব কেনেকৈ মানে 1992-93 চন 1991 চনত সেই বম ফুটিছিল আমাৰ এই অঞ্চলতে হয় তেতিয়াৰ পৰা মোৰ এটা মনত আছে যে মই বাহিৰত এইটো চক বজাৰ জাতীয় বিহুচুৰি দল দক্ষিণ নলবাৰী আঞ্চলিক বিহুচুৰি দল এইসকল বিহু দলৰ লগত মই বিহু পৰিৱেশন কৰাৰ কাৰণে আগবাঢ়ি গৈছিলোঁ এনেকৈ থাকোঁতে এটি সময়ত আমাৰ MNC কলেজত নলবাৰী MNC কলেজত ডক্টৰ গুৰু প্ৰসন্ন গগৈ আহি পালে তাত মই তেখেতক কেনেবাকৈ লগ পালোঁ আৰু পাওঁতে তেখেতে ক'লে যে আমাৰ কলাক্ষেত্ৰ আৰম্ভ হৈছে তাত বিহুৰ ৱৰ্কশ্বপ দিব বিহুৰ প্ৰশিক্ষণ শিবিৰ তুমি তাত যাবা অহা বছৰ ঠিক তেনেকৈ মোৰ মানে বিহুৰ জগতখনত প্ৰথম খোজটো আগবাঢ়িল নেক্সট বছৰ মই সেই পেপাৰবিলাক চাওঁ ঘৰে ঘৰে যাওঁ ৰাতিপুৱা বাতৰি কাকতবিলাক মই পঢ়ি চাওঁ কেতিয়ানো সেই এডভাৰ্টাইজটো দিয়ে পালোঁ যে কলাক্ষেত্ৰত এনেকৈ বিহু ৱৰ্কশ্বপ হ'ব এইটো বোধহয় 2000 চনমানৰ কথা হ'ব 2000 চনমানৰ কথা 2001-2002 চনমানৰ কথা গ'লোঁ এই পেপাৰ নিউজ পাই পেলাই কলাক্ষেত্ৰ গ'লোঁ গৈ প্ৰসন্ন গগৈক লগ কৰিলোঁ তাত ইণ্টাৰভিউ ল'লে লোৱাৰ পাছতে তাত মই প্ৰথম প্ৰশিক্ষণ পালোঁ বিহু তেতিয়া পেপাৰ বুলি নহয় বিহু নাচ বিহু ঢোল মই প্ৰসন্ন গগৈক লগ পাইছিলোঁ তাৰপিছত প্ৰসেন বৰা ছাৰক লগ পাইছিলোঁ তেখেত ঢুকাল ৰঞ্জিত গগৈক লগ পাইছিলোঁ আৰু এনেকুৱা বিভিন্নজন মানে যিবিলাক সংস্কৃতিৰ লগত জড়িত ওতঃপ্ৰোতভাৱে লোক সংস্কৃতিৰ লগত তেখেতসকলক লগ পাইছিলোঁ আৰু সেয়াই বিহুৰ শিক্ষণ যিটো প্ৰণালী মই তেনেকৈ প্ৰথম শিক্ষণটো পাইছিলোঁ ভালদৰে অকল মানে আপুনি কি বিষয়ত মানে প্ৰশিক্ষণ লৈছে বিহুৰ পেঁপা ঢোল প্ৰশিক্ষণ মানে সেই সময়ত বিহুটো কেনেদৰে পৰিৱেশন কৰিব লাগে ঢোলটো কেনেকৈ বজাব লাগে সোমনাথে সেই দেখুৱাইছিল মানে প্ৰসন্ন গগৈ ছাৰে হয়তো দেখুৱাইছিল যে পেঁপাটো কেনেকৈ বজাব লাগে তেনেকৈ আমি প্ৰশিক্ষণ ল'লোঁ তেনেকৈ আগবাঢ়ি থাকিলোঁ কিন্তু মই পেঁপা যিটো আজি মই বজাওঁ আপোনালোকে সেইটো কাৰণে বোধহয় আহিছে ইয়াত যে পেঁপা যিটো একেৰাহে এটা উহাবৰ টিপত বহু সময় ধৰি যিটো বাই থাকোঁ 22 মিনিট 25 মিনিট একেৰাহে এই সাহসটো মই লৈছিলোঁ বৰপথাৰৰ অসীম চুতীয়াৰ পৰা তেখেতে অসীম চুতীয়াই পেঁপা বাদন কৰি কলাক্ষেত্ৰত চাকৰি পাইছিল ভাৰতৰ বাহিৰতো গৈছিল আৰু তেওঁ যিটো মানে বিভিন্ন ভংগীমা দেখুৱাই পেঁপা বাদন কৰে সেইটো অসমত বহুত কম 5-6জন মান আছে তেওঁৰ পৰা মই সাহসটো গোটালোঁ তেওঁক
কলাক্ষেত্ৰত লগ পালোঁ তাৰ পাছত জিতু বৰা নামৰ এজন ধেমাজিৰ ল'ৰা এজনক লগ পালোঁ পাই ধেমাজিৰ সেই ল'ৰাজনৰ পৰাই বিহু নামবিলাক পুংখানুপুংখভাৱে মই শিকি ল'লোঁ বিহু নাম জোঙাল নাম বা পেপাত বজৰ যিবিলাক জাত আছে সেই জাতবিলাক কেনেদৰে বজাব লাগে এই বজৰ যিটো প্ৰশিক্ষণ তেওঁৰ পৰা মই লৈছিলোঁ ইয়াৰ পৰা বাইক লৈ যাওঁ লেচু বাগানলৈকে বা তেওঁ আহি ইয়াত মোৰ ঘৰত থাকে 8 দিন 9 দিন 10 দিন সমস্ত শিকি ল'লোঁ লৈ মই বিভিন্ন ভংগীমাত আজি বাঁহত ওলমি পেঁপা বজাওঁ বা মই গাত মানুহ উঠাই লওঁ 4জন 5জন আপোনালোকে দেখিব বা মই দেখুৱাই দিব পাৰোঁ আৰু একেৰাহে 22 মিনিট 25 মিনিট পেঁপা বজাই থাকিব পাৰোঁ আৰু এইটো মোৰ ল'ৰাজনকো মই শিকাইছোঁ ল'ৰাজনো মোৰ পৰাই হয়তো সাহসটো গোটাইছে সিও একেৰাহে 8 বছৰ বয়সৰ পৰা শ্বিলং এই কি বুলি কয় সৰভোগ আৰু বিভিন্ন ঠাইত বহু দূৰ দূৰ ঠাইতো এই 8 বছৰ বয়সৰ পৰা মোৰ লগত একেৰাহে 22 মিনিট 25 মিনিট নন ষ্টপ বজায় তেতিয়া ষ্টাৰ্ট কৰিছে এতিয়া কিমান ডাঙৰ আপোনাৰ ল'ৰা সি ক্লাছ 6 পালে শংকৰদেৱৰ ছাত্ৰ আৰু এতিয়াও মোৰ লগত একেলগে পৰিৱেশন কৰে লগতে মই বাদ্যবিলাক বনাওঁ বনাওঁ কি বনাই পেঁপা বনাওঁ আৰু গগনাটো সি বনায় মোৰ বেটাই টকা বনাওঁ বেটাই বনায় এইবিলাক বনাওঁ তাহত আপোনাৰ ঢোলৰ মাৰিবিলাক বনাওঁ মানে এইটো নিজৰ স্ফূৰ্তিৰ কাৰণে আনন্দ ল'বৰ কাৰণে এইটো মানে কৰি ভাল পাওঁ এনেকুৱা আছে মোৰ প্ৰায় 18-20 যোৰমান পেঁপা আছে আপোনালোকক দেখুৱাই দিব পাৰিম যদি কাৰোবাক লগা হয় মানে এই পেঁপা পাব যোগাযোগ কৰিলে পাব মানে বিভিন্ন মাধ্যমত মোৰ ফোন নম্বৰ আছে বা মোৰ ফেচবুকতো পাব তেখেতসকলে এনেকুৱা বনাওঁ কৰি ভাল পাওঁ কাৰণে কৰোঁ বা কৃষ্টিটো জীয়াই ৰখাৰ কাৰণে এই কামটো কৰি আছোঁ ইতিমধ্যে আমি এখেতৰ মুখৰ পৰা বহুখিনি তথ্যই জানিলোঁ আৰু এখেতে এটা উশাহৰ টিপতে পেঁপা একে লেঠাৰিয়ে 30 মিনিট বজায় আৰু তেখেতে কেনেকৈনো বজায় আহকচোন আমি এবাৰ শুনো বাহ বহুত ধুনীয়া হৈছে দেই প্ৰথমে তোমাৰ ওচৰত গৈছো তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী অন্তৰীপ ডেকা তুমি কোন স্কুলত পঢ়া
সুপ্ৰভা মহন্ত শংকৰদেৱ শিশু কোন বিদ্যানিকেতন শ্ৰেণীত পঢ়া 6 6ত পঢ়া বহুত ধুনীয়া বজাইছা তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা প্ৰায় ক্লাছ 2-3 মানৰ পৰা 2-3 মানৰ পৰা আৰু গুৰু দেউতাই চাগে কৈছে দেউতাই ন তুমি পেপাৰ লগতে আৰু কি কি বজাব জানা মই পেপাৰ লগতে ঢোল সুতুলি গগনা বাঁহী তবলা ইত্যাদি বজাব জানো আৰু দেউতাই কৈছে তুমি বোলে কিবা বনাবও জানা কি বনোৱা মই গগনা বাঁহী কেইদিনমান বনাইছিলোঁ আচ্ছা বাঁহী কেইদিনমান বনাইছিলা এনে গগনা বনোৱা ঠিক আছে তোমাৰ লগত অকমান পিছত কথা পাতিম দেই এতিয়া অকমান দেউতাৰ লগত কথা পাতি লওঁ কওকচোন এতিয়া আপোনাৰ পৰাতো বহুখিনি জানিলোৱে ন এতিয়া কি কি বস্তু বনাই মানে আপুনি কওকচোন মই পেপাৰটো বনাওঁ মহৰ শিঙৰ পৰা যিটো বেফলো হৰ্ণ বুলি কয় মহৰ শিং গোটাই গোটাই আনি এই এনেকুৱা এই হিচাপত থাকে বা ইয়াতকৈ দীঘলো থাকে কেতিয়াবা এইটোকে কাটি ভাগ আছে নেকি পেপাৰ কিবা ভাগ আছে নেকি পেপাৰ ভাগ জুৰীয়া পেপাৰ বা গুটিয়া পেপাৰ গুটি পেপাৰ হ'লে সেই আগৰ দিনত যে মহৰ পিঠিত উঠি যিবিলাক গোৱালে যে বাইছিল সেইটো গুটিয়া পেপাৰ বুলি কয় আৰু জুৰীয়া পেপাৰ দুটা শিঙি একেলগে লগ কৰি দি আৰু আজিকালি এতিয়া বেছিকৈ বিহুতলিত বিহু মঞ্চত দেখিবলৈ পোৱা যায় যে জুৰীয়া পেপাৰে বজায় ইয়াৰ মাতটো বেছি শুৱলা হৈ উঠে কিন্তু গুটিয়া পেপাৰ প্ৰতিযোগিতাস্থলীত বেছিকৈ প্ৰাধান্য পায় বা প্ৰাধান্য দিয়াটো বিচাৰকসকলে উচিত এইখিনিয়ে মই ইয়াক বনাওঁ ইয়াৰ ভিতৰত ধৰি লওক এইটো গফনলা বুলি কয় মুখনি বুলি কয় আৰু চুপহি আছে ইয়াত এইটো দেখুৱাই দিছোঁ এইটো চুপহি এইটো বস্তু আমি নলৰ পৰা কাটি উলিয়াওঁ এই নল যে আছে এই নলৰ পৰা কাটি উলিয়াওঁ এইটো এই আচল মাতটো হ'ল এইটো ইঞ্জিনটো এইটোৱে ইয়াতহে মাতটো ওলায় আৰু এইটো এটা হৰ্ণহে ইংৰাজীতে যদি ক'ব যাওঁ গতিকে এইটো বেছিকৈ চাচিলে বা চাচাত যদি সমান হয় তেতিয়া ইয়াৰ মাতটো বেছি শুৱলা হয় কিছুমানে কয় চেউৰী মহৰ শিঙৰ মানে পেপা জুৰি আচলতে চেউৰী মহৰ শিং মানে শুদ্ধ নহয় চেউৰী মহৰ শিঙৰ পেপা ভাল নহয় একেবাৰে পাতৰ আৰু চেউৰী মহৰ শিংটোনো কিমান ডাঙৰ অকণমান হয় গতিকে সি ঠিক নহয় এনেদৰে বনাওঁ আৰু ঠিক আছে আমি গম পালোঁ আপুনি বহুখিনি বস্তুৱে বনায় এতিয়া কওকচোন আপুনি কি অনুষ্ঠানৰ লগত জড়িত বা ক'ত ক'ত আপুনি অনুষ্ঠানসমূহ কৰিছে অনুষ্ঠান কৰিছে বুলি সুধিলে তাহানিৰ পৰাতো অনুষ্ঠান কৰি আছোঁ অসমৰতো বিভিন্ন ঠাই বিভিন্ন জিলাৰ উপৰিও ভাৰতবৰ্ষৰ বহুকেইখন ঠাইত মই অনুষ্ঠান পৰিৱেশন কৰিছোঁ তাৰোপৰি সোমনাথ বৰাদেৱেও মোক লৈ গৈছিল ছাৰে দিল্লী ইউনিভাৰ্চিটিত প্ৰগতি মৈদান এইবিলাকতো প্ৰগ্ৰেম কৰিছোঁ ৰাষ্ট্ৰপতিৰ ওচৰত এইটো সোমনাথ বৰাদেৱৰ কাৰণেই সম্ভৱপৰ হৈ উঠিছিল আৰু অসমৰ এনে এখন ঠাই নাই যে যিখন ঠাইত মই গৈ অনুষ্ঠান পৰিৱেশন নকৰাকৈ আছোঁ তাৰ উপৰিও বিহু সুৰক্ষা সমিতিৰ জৰিয়তে হওক বা জাতীয় লোককৃষ্টি মহামিলনৰ জৰিয়তে হওক অসমৰ চুকে কোণে থকা যিবিলাক কৃষ্টি এইবিলাক সংগ্ৰহতো মই লাগি আছোঁ এতিয়ালৈকে টিল দিছ টাইম আৰু মই সেইবিলাক লিখা মিলাও মই কৰিছোঁ ইয়াৰ আগতো মই কেইবাখনো মই কিতাপ গ্ৰন্থ ওলাইছিলোঁ আৰু 2013 চনত বিহু সুৰক্ষা সমিতিৰ যিখন প্ৰথম অধিৱেশন সেইখন মই নেতৃত্ব লৈ নলবাৰী জিলাত পাতিছিলোঁ 2013 চনতে প্ৰথম অধিৱেশনখন সুৰক্ষা সমিতি যেতিয়া গঠন হয় আৰু তেতিয়াই মোৰ দ্বিতীয়খন উপন্যাস প্ৰকাশ পাইছিল আৰু যিখন উপন্যাস চন্দ্ৰ প্ৰকাশকে প্ৰকাশ কৰিছিল এইটো মোৰ জীৱনৰ এটা ডাঙৰ কথা তাৰ উপৰিও মই বহুকেইখন কাকতত লিখিছিলোঁ ঢোলৰ ওপৰত লিখিছোঁ পেপাৰ ওপৰত লিখিছোঁ এনেকুৱা ধৰণৰ লোককৃষ্টিৰ ওপৰত লিখিছোঁ আৰু আজি আমি গৌৰৱান্বিত সমগ্ৰ নলবাৰীবাসী মই এইটো এই আপোনালোকৰ চেনেলৰ মাধ্যমত মই উনুকিয়াই দিব বিচাৰিছোঁ যে অসমৰ ভিতৰত আটাইতকৈ বেছি প্ৰতিযোগিতা হয় নলবাৰী জিলাত বেছি প্ৰতিযোগিতা হয় ইয়াতে বিহুৰ বিষয়টো মানে ধোৱা মেলা শুদ্ধ অশুদ্ধ বাছ বিচাৰটো বহুত বেছি ধৰণে ইয়াত হয় এই ক্ষেত্ৰত আপুনি আগতো মোক সুধিছিল যে বিচাৰক মণ্ডলী বা বিহুৰ প্ৰতিযোগী দল আৰু এইফালে হ'ল বিহুৰ আহ্বায়ক কমিটি মানে কিবা এটা অমিল দেখা যায় যোৱাৰ কাৰণে বিহু দলবিলাক ভাগৰি পৰে চিন্তাম্বিত হয় তেওঁলোকে পাব লগা প্ৰাইজটো নাপায় এই ক্ষেত্ৰত আপুনি সুধিছিল কিন্তু কথাটো হ'ল কি মানে বিহু বিচাৰকসকল কেনে হোৱা উচিত কাক মতা উচিত এইটো
বিহুৰ যিবিলাক কমিটি আছে তেওঁলোকেও জনা উচিত আচলতে তেওঁ যোগ্যৱান হয় নে নহয় বিহুৰ ওপৰত সম্ভাব্য জ্ঞান আছে কি নাই তেওঁ বিহু ঢোল বাদক পেঁপা বাদক নে বিহু নাম পৰিৱেশক এইবিলাক অভিজ্ঞতা আছেনে নাই এইবিলাক জানিব লাগে আচলতে কিছুমান অযোগ্য ব্যক্তি বা শিক্ষক হওক বা প্ৰফেচাৰ হওক শিক্ষা লাইনৰ মানুহক আনি পেলাই বিহুতলীত বহুৱাই দিয়ে এইবিলাক শোভা নাপায় আচলতে ঠিক তেনেকৈ বিভিন্ন সংগঠনৰ মাধ্যমতো মই কাম কৰিছোঁ মই ক'লোৱে ইতিমধ্যে সুৰক্ষা সমিতি হওক জাতীয় লোককৃষ্টি মহামিলনে হওক আমাৰ কথা হ'ল বিহু উপৰিও লোককৃষ্টি অসমত কিমান আছে এইবিলাক সংৰক্ষণ কৰা আৰু সংবৰ্ধন কৰা আমাৰ এইটোৱে হ'ল মূল মানে উদ্দেশ্য আমাৰ হেৰি আৰু মই দেখিছোঁ যে নলবাৰীত যেনেদৰে আটাইতকৈ বেছি প্ৰতিযোগিতা হয় ঠিক তেনেকৈ মই দৰং ডিষ্ট্ৰিক্টতো দেখিছোঁ বহুত কৃষ্টি আছে অসমৰ ভিতৰত আটাইতকৈ বেছি কৃষ্টি লুকাই আছে দৰং জিলাত ঠিক তেনেকৈ মই ফিলোবাৰীত গৈছিলোঁ তিনিচুকীয়া ফিলোবাৰীত গৈছিলোঁ তাতো দেখিছোঁ মই বহুত কৃষ্টি দেখিছোঁ যি কৃষ্টি মানে অসম্ভৱ নিজৰে হজম নহয় এইবিলাক মই পুংখানুপুংখভাৱে চাই ফুৰিছোঁ ৰেকৰ্ডিং কৰিছোঁ লিখি লৈছোঁ সেইবিলাক অনুষ্ঠানৰ লগত জড়িত হৈছোঁ হৈ আজি এনেদৰে সাংস্কৃতিক জগতখনৰ লগত মই ওতঃভাৱে জড়িত হৈছোঁ আৰু আপোনাক এই চেনেলৰ মাধ্যমত সমগ্ৰ ৰাইজকে অৱগত কৰা যে এই যে ৱৰ্ল্ড ৰেকৰ্ড যে হৈছিল বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড যিটো আজি বিশ্ব দৰবাৰত আগুৱাই নিয়াৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে লোক সংস্কৃতি অসমৰ যিটো কৃষ্টি এই কৃষ্টিটো যাতে যিহেতু তেখেতসকলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে এইটো আটাইতকৈ ডাঙৰ কাম কৰা বুলি মই ভাবোঁ এইখন চৰকাৰে সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক লগতে এই অসম চৰকাৰখনক মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু তাৰ মই মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ এই যে সাংস্কৃতিক মহাসংগ্ৰাম এই মহাসংগ্ৰামৰো মোক চেয়াৰমেন পাতিছিল কালচাৰেল এফেয়াৰ্ছৰ তৰফৰ পৰা আৰু মই বৰ্তমান গুৱাহাটী কালচাৰেল এফেয়াৰ্ছ বা কলাক্ষেত্ৰৰ তত্বাৱধানতো মই বিহু পৰিৱেশন কৰোঁ সাংস্কৃতিক জগতখনৰ লগত মই জড়িত ওতঃপ্ৰোতভাৱে আহকচোন মই আৰু এটা বস্তু দেখুৱাম আপোনাক কি বস্তু আহকচোন আপোনাক মই দেখুৱাম এটা বিশেষ বস্তু এটা যিটোত আচৰিত হ'ব আপুনি বাঁহেৰে নিৰ্মিত আহক পাছফালে থকা বস্তু এইটো ঘৰ অকল বাঁহেৰে নিৰ্মিত ঘৰ এই গোটেই ঘৰটোৱে হ'ল বাঁহেৰে নিৰ্মিত দেখিছেনে এই বাঁহ কমপ্লিট বাঁহ তলখান পকী যদিও বা গোটেই বাঁহ আৰু বাঁহৰ মানে বাঁহেৰে নিৰ্মিত যদিও বা মই দেখুৱাই দিছোঁ প্ৰথম মহলা এই প্ৰথম মহলা আচ্ছা আপোনালোকে কংক্ৰিটেদি সাজে ন মই মানে প্ৰথম মহলা বাঁহেৰে এইখন দুৱাৰ আগৰ দিনত এইটো মই অৰ্ডাৰ দি বনাইছোঁ দুৱাৰ বুলি কয় এইখন ন এইখন এইটো দুৱাৰ বহুত ওখ কমপ্লিট বাঁহ ইয়াৰ এটা বিশেষত্ব কি এই বেৰখনত এই কামিটো যিমান দূৰত আছে সেইখন বেৰত উত্তৰ দিশৰ বেৰখনতো সেই কামিটো সিমান দূৰত আছে আৰু এইবিলাক হ'ল চাউ গছ মোৰ নিজৰ ঘৰৰ বাৰীৰ বস্তিৰ এই চাউ গছ বাবা সৰু সৰুকে মাৰাচোন অলপমান এই চাউ গছেৰে বনোৱা যদিও বিম দিয়া গৈছে পকী বিম এটা দিয়া গৈছে তাৰ ওপৰত চাউ গছ আৰু বাকী বাঁহ মই কৈছোঁৱে যে এই কামিটো যিমান দূৰত আছে যিমান দূৰত্ব ইয়াৰ সেইখন বেৰতো সিমানেই দূৰত্ব সেইখনতো সিমান সেইটো সিমান মই বনোৱা লগাইছোঁ দুইজন তাহাঁতৰ লগত একেলগে মানে কামটো কৰিছোঁ একেলগে কৰিছোঁ আৰু এই কমপ্লিট নেচাৰেলি হাৰি বনাই আনিছোঁ অৰ্ডাৰ দি তলতো মই তেনেকৈ বনাইছোঁ এটা অগতানুগতিক ধুনীয়া লাগিছে কোনোবাই হয়তো চাংঘৰ বুলিও কয় চাংঘৰ বুলিও কয় আৰু মোৰ এইটোৰ প্ৰতি এটা হাবিয়াস আছিল এনেদৰে বনোৱাৰ বাবে আৰু এইটো নেচাৰেলি সম্পূৰ্ণ বতাহটো আমি পাই থাকোঁ ইয়াত ফেনখন নহ'লেও কথা নাই যিমান গৰম নহওক আৰু ঘৰটোৰ কাষতে গছবিলাক আছে মই গছবিলাক ৰাখি থৈ দিছোঁ গছ কটা নাই
গছ নকটাকৈ মই ঘৰটো দেখিছো বনাইছো বহুখিনি গছে আছে এইপিনেদিও চাব আপুনি গছ বিৰাট ডাঙৰ গছ একডাল ৰাখি দিছো মানে ঠানিটোও এটা কাটি দিছো কিন্তু বাকী গছৰ তলত মই ঘৰটো বনাইছো গছ নকটা এনেদৰে বনাই তুলিছো ঠিক আছে এখেতৰ মুখৰ পৰা আমি বহুখিনি তথ্যই গম পালোঁ সময়ো হৈ আহিছে আমি অনুষ্ঠানটি সামৰিব লাগিব শিপাৰ সন্ধান অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ চাই থাকিব ইত্যাদি A to Z